কৰ্ম ইন্দ্ৰিয়ৰ দ্বাৰা আমাৰ দ্বাৰা অপৰাধটো হৈ গ'ল গতিকে কাম ৰিপুৱে আমাক কি কৰিছে মনে মনে ভিতৰৰ পৰা কামটো কৰোৱাইছে আৰু আজি আমি আহি ইয়াতে কি কৰিবলগীয়া হৈছে শাস্তি খাবলগীয়া হৈছে হয়নে একো ডাঙৰ কথা নহয় মই আপোনালোকৰ মৰমৰ ভনী আপোনালোকে মোৰ লগত মুকলিকৈ আপোনালোকৰ মনৰ কথা পাতিব পাৰে কাম ৰিপুত কোনে কোনে আহি পেলাই বাৰু আজি শাস্তি খাবলগীয়া আছে একো ডাঙৰ কথা নহয় হাত উঠোৱাকচোন হয় গতিকে কাম ৰিপুৱে কি কৰিলে মনে মনে মনক কি কৰিলে মনৰ লগত প্লেনিং কৰিলে কৰি পেলাই এই সংস্কাৰৰ এই আমাৰ কৰ্ম ইন্দ্ৰিয়ৰ দ্বাৰা সেই বেয়া কৰ্মটো কৰোৱাই পেলালে তাৰ পিছতে কামটো বাৰু ঠিকে আছে সকলোতকৈ ডাঙৰ যিটোৱে অকমান খুব বেছি সময়ত আমাৰ লগত ৰোল প্লে কৰে আমাক ধোখা দিয়ে সেইটো হৈছে ক্ৰোধ খং আমাৰ খং উঠে ন পটককে খং উঠে ইৰিটেশ্যন আহে যেতিয়া বস্তুটো মোৰ কমফৰ্ট জোনত যেতিয়া গোটেই কথা বতৰাবিলাক মোৰ যেতিয়া গোটেই কথা বতৰা পৰিৱেশ মানুহ মোৰ মতে নহয় মোৰ খং উঠে আমাৰ উঠে ন কাৰ খং বেছি হাত উঠাওকচোন খং বেছি কিন্তু যি কাৰ ক্ৰোধ বেছি বুলি কওঁতে হাত উঠোৱা নাই সেইসকলক কিন্তু মই ধন্যবাদ ক্ৰোধতকৈ মহামাৰী এতিয়া আৰু একো নাই খঙে যে কি কৰাই আমাৰ পৰা নহয় পিছত এনেকুৱা লাগে কিয় কৰিলো আচ্ছা এই যে কিয় কৰিলো ভাবটো সকলোৰে আহে ডেফিনেটলি এতিয়াও আহি থাকে ন কিয় কৰিলো মই তেনেকুৱা কৰিব নালাগিছিল মই সেইটো সময়ত ধৈৰ্য কিয় নধৰিলো আচ্ছা সেই যে কিয় কৰিলো সেইটো কিন্তু বেলেগ এটাই কৰোৱাই থাকে তাৰ ওপৰতো মই কথা পাতিম কিয় কৰিলো যাক আমি অনুশোচনা বুলি কওঁ ৰিয়েলাইজেশ্যন সেলফ ৰিয়েলাইজেশ্যন আমাৰ গোটেই আধ্যাত্মৰ যি শিক্ষা এয়া হৈছে কেৱল নিজে নিজৰ অনুশোচনাৰ যাত্ৰাত গৈ সম্পূৰ্ণ বিকৰ্ম ধ্বংস কৰাৰ যাত্ৰা দেই তাৰ পিছতে কিছুমানে খুব লোভৰ বশৱৰ্তী হৈ বহুত ডাঙৰ অপৰাধ কৰি পেলাই লোভৰ বশৱৰ্তী হৈ কাৰোবাক মাৰি পেলোৱা যায় কাৰোবাক টৰ্চাৰ কৰা হয় কাৰোবাক শাৰীৰিকভাৱে আমি কিডনেপ পৰ্যন্ত কৰাই পেলোৱা হয় কোনে কোনে কৰে বা কৰি আহিছে ইয়ালে একো ডাঙৰ কথা নহয় হাত উঠাওকচোন তাৰ পিছতে আৰু দুটা আছে মোহ আৰু অহংকাৰ মোহ আৰু অহংকাৰ এইকেইটাই কি কৰে জানেনে সব মোকেই লাগে সব মোৰ মতেই হওক হয়নে এনেকুৱা লাগে সব মোৰ মতেই হওক মোৰ মতে নোহোৱাৰ কাৰণেতো মই এই কামটো কৰি পেলালো সব মোৰ মতেই হওক এনেকুৱা ধৰণৰ এটা আমাক ভাৱনা সকলো সময়তে দি থাকে কিন্তু কি হল এই যিকেইটা পাঁচটা আমাৰ শত্ৰুৰ কথা পাতিলো এতিয়া মনৰ শত্ৰু সমান্তৰালভাৱে মনৰ কিন্তু 7টা বন্ধু আছে যিকেইটা বন্ধুৱে বাৰে বাৰে কয় নকৰিবা সেই নকৰিবা যোনে কৈ থাকে সেয়া ক'ত আমাৰ ৰেকৰ্ড হৈ আছে বুদ্ধিত ৰেকৰ্ড হৈ আছে আপোনালোকে এতিয়া সব পাহৰি যাওক নিজকে শৰীৰ বুলিও পাহৰি যাওক নিজৰ নামো পাহৰক নিজকে মন আৰু বুদ্ধি বুলি কল্পনা কৰক যে মই এটা মন আৰু বুদ্ধি মই কিয় মন বুদ্ধিৰ কথা ক'ব বিচাৰিছো চাব দেই মন বুদ্ধিৰ মাজৰ কনফ্লিক্টৰ কথা ক'ব বিচাৰিছো এই যে মই ক'লো এই মাত্ৰ মই নকৰাহেঁতেনেই ভাল আছিল অনুশোচনা যে আহিছে সেইটো আমাৰ কৰবাত ৰেকৰ্ড হৈ আছে যে তুমি জ্ঞান স্বৰূপ তুমি প্ৰেম স্বৰূপ তুমি আনন্দ স্বৰূপ তুমি শক্তি স্বৰূপ তোমাৰ দ্বাৰা বিকৰ্ম হ'ব নোৱাৰে নকৰিবা কোনোবাই কৈ থাকে কোনে কৈ থাকে বাৰু আমাৰ বুদ্ধিয়ে কৈ থাকে মাতা পিতাই কয় নহয় অলপ মগজৰ দি চিন্তা কৰ বুলি কয় ন ডাঙৰ বিলাকে অলপ বিবেক খটা কয় নে বিবেক মানে কি ইন্টেলেক্ট আমাৰ বুদ্ধি য'ত আমাৰ মন বুদ্ধিৰ 7টা বন্ধু ৰেকৰ্ড হৈ আছে যিকেইটা আমাক কয় নকৰিবি তহঁতে এইটো বিকৰ্ম নকৰিবি তহঁতৰ পাপ হ'ব এনেকুৱা ধৰণৰ শব্দ আমি সমাজত কওঁ আৰু সেইকেইটা হৈছে জ্ঞান শান্তি সুখ আনন্দ পবিত্ৰতা দিব্যতা আৰু শক্তি knowledge peace love bliss divinity power শুনিলে ইমান ভাল লাগে ন শব্দবিলাক আসলতে আমাৰ স্বধৰ্ম হৈছে আপোনালোক সকলোৰে স্বধৰ্ম হৈছে আপোনালোক শান্ত স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ
পবিত্ৰ স্বৰূপ দিব্য স্বৰূপ শান্তি স্বৰূপ আৰু জ্ঞান স্বৰূপ জ্ঞান দুটা আছে এটা হৈছে আমি কিতাপত পঢ়ি যি ইনফৰমেশ্যন পাওঁ সেইটো জ্ঞান আৰু এটা হৈছে আমাৰ আত্মাৰ নিজৰ জ্ঞান যাক আমি থাৰ্ড আই বুলি কওঁ